নমস্কাৰ বন্ধুসকল, আজি মই আহিছোঁ মাজুলী নিমাতী। এইখিনিতে মই বহুত বেছি ভাল লাগিছে, যিহেতু আমাৰ অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ নেতৃত্বত আজিৰ তাৰিখত আমাৰ মাজুলীবাসীৰ বহুদিনীয়া সপোন আজি বাস্তৱৰ দিশে আগবাঢ়িছে। এইখিনিতে আমাৰ মাজুলী যিটো সংযোগী দলঙৰ কাম তীব্ৰগতিত চলি আছে, গতিকে মই ইয়াতে কাম কৰা মানুহবিলাকক সুধিছিলোঁ অলপ আগতে। ইয়াতে প্ৰায় 12টা কোঠা সম্পূৰ্ণ হৈছে বুলি আমি গম পাইছোঁ। এইখিনিতে মই আপোনালোকক অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। মই অকণমান জুম কৰি দেখুৱাই দিছোঁ। 12টা কোঠা সম্পূৰ্ণ হৈছে, সম্পূৰ্ণ দিশে আগবাঢ়িছে।